জয় গুরু শঙ্কর সর্বগুণাকর যাকারী নাহিকে উপাম তোহারি চৰণে ৰেণুসত কোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানত আমি উপস্থিত আছো মমনা এৰালতলী পথাৰত। এই এৰালতলী পথাৰত লোকে লোকাৰণ্য হৈ আছে। আপোনালোকক দেখুৱাই আছো আমি সামগ্ৰিক পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ। কথাতে কোৱা হয় য'তে ভক্ত একত্ৰিত হয় তাতে ঈশ্বৰে বাস কৰে। আজি এনেকুৱা লাগিছে যেন ঈশ্বৰে বাস কৰিছে এই এৰালতলী পথাৰত। খুব মোহাচন্ন হৈ গৈছো। এয়া নামঘৰৰ পৰা এনেকে ভাগৱত পাঠৰ সুৰ ভাঙি আহিছে। ইয়াত অনুষ্ঠিত হোৱা অধিৱেশনৰ নামঘৰ। যোৱাকালি ধৰ্মধ্বজা উন্মোচন হৈছিলে এই থলীতে। এইটো ধৰ্মধ্বজাৰ স্থান। এতিয়া আমি মূল মণ্ডপলৈ আগবাঢ়িছো। বৰাৰ পোখ কেন্দ্ৰীয় সেৱা বাহিনীৰ যিটো শিবিৰ, সঁচাকে জাকত জিলিকা। সেৱা বাহিনীৰ ভিতৰত সুন্দৰভাৱে নাম প্ৰসংগ চলি আছে। আমাৰ উঠি অহা ডেকাসকলে দিহানাম গাই আছে। সুন্দৰভাৱে সজাইছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। এতিয়া আমি অধিৱেশন থলীৰ পৰা টমটমত আহি আছো। আজিলৈ বাই বাই, টাটা।